দশম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ। আজি আমি শিকিম উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণৰ সমাধান। প্ৰথমে আমি এটা উদাহৰণৰ সহায়ত বুজি লওঁ আহাচোন। এইটো এটা দ্বিঘাত সমীকৰণ। উৎপাদক ভাঙিবৰ কাৰণে প্ৰথমে আমি এই সংখ্যা দুটা পূৰণ কৰিব লাগে। পূৰণ কৰা 6 2 গুণ 12। এতিয়া 12টোক আমি দুটা উৎপাদকত ভাঙিম, যি দুটা উৎপাদকৰ হিচাপ আমাৰ 7 হ'ব লাগিব। গতিকে 3 4 গুণ 12 লিখিলোঁ। এতিয়া চোৱা 3 আৰু 4 যোগ কৰিলে আমাৰ কিমান পোৱা যায়? 7 পোৱা যায়, অৰ্থাৎ এই সংখ্যাটো পোৱা যায়। সেয়েহে 7ৰ সলনি আমি 3 যোগ 4 লিখিম। ছেভেনৰ সলনি 3 যোগ 4 লিখা। এতিয়া এক্সেৰে পূৰণ হৈ আছে, পূৰণটো ভাঙি দিয়া। এক্সেৰে 3ক পূৰণ কৰিলে 3x, এক্সেৰে 4ক পূৰণ কৰিলে 4x। এতিয়া চোৱা এই দুটা পদৰ পৰা কি কমন ল'ব পাৰি। 6 আৰু 3ক 3ৰে হৰণ যায়, 3 কমন আহিব আৰু এটা x আহিব। 3ৰে 6ক 2বাৰ, এটা x ওলাইছে, এটা x থাকিব ইয়াত। 3ৰে 3ক একবাৰ, xটো ওলাই গৈছে। এবাৰ চোৱা এই দুটা পদত কি কমন আহিব, অৰ্থাৎ 4 আৰু 2ক 2ৰে হৰণ যায়, 2 আহিব। 2ৰে 4ক 2বাৰ যাব, 2ৰে 2ক একবাৰ যাব। এতিয়া দেখিছোঁ আমাৰ এইটো মিলিছে, গতিকে আমি 2x + 1 কমন ল'ব পাৰিম। 2x + 1 কমন লোৱা হ'ল। কমন ল'লে ইয়াতে থাকিল 3x আৰু ইয়াতে থাকিল +2। এনেদৰে আমি দুটা উৎপাদক পাইছোঁ, যি দুটা উৎপাদকৰ গুণফল 0। দুটা উৎপাদকৰ গুণফল 0, ইয়াৰ অৰ্থটো হৈছে প্ৰথম উৎপাদকৰ মান 0 বা দ্বিতীয় উৎপাদকৰ মান 0। এতিয়া ইয়াৰ পৰা xৰ মানটো ওলোৱা। xৰ মানটো ওলালে 2টো পূৰণ আছে, এইফালে পক্ষান্তৰ কৰিলে হৰণ হ'ব। 1টো প্লাছত আছে, পক্ষান্তৰ কৰিলে মাইনাছত আহিব। ঠিক একেদৰে ইয়াতে xৰ মানটো ওলোৱা। 3টো পূৰণত আছে, পক্ষান্তৰ কৰিলে হৰণত আহিব। 2টো যোগত আছে, পক্ষান্তৰ কৰিলে বিয়োগত আহিব। এনেদৰে আমি সমীকৰণটোৰ দুটা মূল পাইছোঁ। এই মূল দুটাই হৈছে প্ৰদত্ত সমীকৰণটোৰ সমাধান। এতিয়া আমি অনুশীলনী 4.2ৰ প্ৰথম অংকটো লৈছোঁ। ইয়াত কৈছে 1 নম্বৰত উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। 1 নম্বৰটো লৈছোঁ। আগৰ দৰে আমাৰ উৎপাদক বিশ্লেষণৰ কাৰণে প্ৰথমতে কৰিব লাগে, ইয়াতে থকা সংখ্যাটোৰে এই সংখ্যাটোক পূৰণ কৰিব লাগে। ইয়াতে সংখ্যা আছে 1, 1ৰে 10ক পূৰণ কৰিলে 1 10 গুণ 10 পাবা। এতিয়া 10ক দুটা উৎপাদকত ভাঙিম, যি দুটা উৎপাদকৰ হিচাপ আমাৰ 3 ওলাব লাগিব। গতিকে আমি 10টো ভাঙিব পাৰোঁ, 5 2 গুণ 10। এতিয়া চোৱা 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান ওলায়? 3 ওলায়। এই সংখ্যাটো পোৱা যায়। সেয়েহে 3ৰ সলনি আমি কি লিখিম? 5 বিয়োগ 2। তিনিৰ সলনি 5 বিয়োগ 2 বুলি লিখা। এতিয়া এক্সেৰে পূৰণ হৈ আছে নহয়, পূৰণটো ভাঙি দিয়া। এক্সেৰে 5ক পূৰণ কৰিলে 5x, মাইনাছ ইনটু মাইনাছ প্লাছ, এক্সেৰে 2ক পূৰণ কৰিলে 2x। এতিয়া এই দুটা পদৰ পৰা কমন লোৱা। কি কমন আছে? আমাৰ x কমন আছে। এটা x থাকিল, xটো বাহিৰত গ'লে থাকি যাব 5।
এবাৰ চোৱা এই দুটা পদত কি কমন আছে, অৰ্থাৎ 2 আৰু 10ক কিহেৰে হৰণ যায়, 2ৰে হৰণ যায়, গতিকে 2 কমন লোৱা হ'ল। 2 কমন ল'লে x থাকিল, 2ৰে 10ক যাব 5 বাৰ। আকৌ আমি দেখিছোঁ x - 5 মিলিছে, x - 5 কমন লোৱা, ইয়াতে থাকিল x, ইয়াতে থাকিল +2। এনেদৰে আমি দুটা উৎপাদক পাইছোঁ, উৎপাদক দুটাৰ গুণফল 0। এইমাত্ৰ কৈছিলোঁ দুটা উৎপাদকৰ গুণফল 0, ইয়াৰ অৰ্থটো হৈছে প্ৰথম উৎপাদকৰ মান 0 বা দ্বিতীয় উৎপাদকৰ মান 0। এতিয়া ইয়াৰ পৰা xৰ মানটো ওলোৱা, -5 পক্ষান্তৰ কৰিলে +5 পাবা, +2 পক্ষান্তৰ কৰা -2 পাবা। এনেদৰে আমি সমীকৰণটোৰ দুটা মূল পাইছোঁ। এই মূল দুটাই হৈছে প্ৰদত্ত সমীকৰণটোৰ সমাধান। এতেকে নিৰ্ণয় মূল 5, -2। এবাৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো কৰোঁ আহাচোন। প্ৰথমতে 2ৰে 6ক পূৰণ কৰা, 2 × 6 = 12। 12ক দুটা উৎপাদকত ভাঙা, যি দুটা উৎপাদকৰ হিচাপ ইয়াতে আছে 1 পাব লাগিব। 4 × 3 = 12। এতিয়া চোৱা 4ৰ পৰা 3 বিয়োগ কৰিলে কিমান পোৱা যায়, 1 পোৱা যায়। গতিকে 1ৰ সলনি আমি 4 বিয়োগ 3 বুলি লিখিম। ওৱানৰ সলনি 4 বিয়োগ 3 লিখা। পূৰণটো ভাঙি দিয়া, xৰে পূৰণ কৰা, 4x প্লাছ ইনটু মাইনাছ মাইনাছে হ'ব, xৰে 3ক পূৰণ কৰিলে 3x - 6 = 0। এতিয়া চোৱা এই পদ দুটাত কি কমন আছে, 2 আৰু 4ক 2ৰে হৰণ যায়, 2 কমন ল'লা, আৰু x এটা কমন আহিব, 2 কমন আহিছে, x দুটাৰ এটা আহিছে, এটা x থাকিল। 2ৰে 4ক 2 বাৰ যাব আৰু xটো বাহিৰত গৈছে। এবাৰ চোৱা এইখিনিত কিহেৰে হৰণ যায়, 3 আৰু 6ক 3ৰে হৰণ যায়, 3 কমন ল'লা, ইয়াতে থাকিল x, মাইনাছ ইনটু মাইনাছ প্লাছ, 3ৰে 6ক 2 বাৰ। আকৌ দেখিছোঁ x + 2 আমাৰ মিলিছে, x + 2 কমন লোৱা, কমন ল'লে প্ৰথমটোত থাকিল 2x, দ্বিতীয়টোত থাকিল -3 = 0। এতিয়া আমি লিখিম প্ৰথম উৎপাদকৰ মান 0 বা দ্বিতীয় উৎপাদকৰ মান 0। ইয়াৰ পৰা xৰ মানটো ওলোৱা, 2টো প্লাছ আছে, পক্ষান্তৰ কৰিলে -2 হ'ব। ইয়াৰ পৰা xৰ মানটো ওলোৱা, 2টো পূৰণ আছে, পক্ষান্তৰ কৰিলে হৰণত আহিব, 3টো মাইনাছ আছে, পক্ষান্তৰ কৰিলে প্লাছত আহিব। এনেদৰে আমি সমীকৰণটোৰ নিৰ্ণয় মূলটো পালোঁ। নিৰ্ণয় মূল -2 আৰু 3/2। এবাৰ তোমালোকে 3 নম্বৰটো চোৱা। প্ৰথমে পূৰণ কৰা, ৰুটটোৰে এইটো পূৰণ কৰিলে কি হয় চোৱাচোন। পূৰণ কৰিলে আমি কি পাম, √2 আৰু √2ৰ পূৰণফল 2 হয়, × 5। এনেদৰে পূৰণ কৰি আমি কিমান পাইছোঁ, 10 পাইছোঁ। এতিয়া 10টো ভাঙি কেনে 7 পাব লাগিব, 5 × 2 = 10। এতিয়া চোৱা 5 + 2 = 7। গতিকে এনেদৰে আমাৰ এই সংখ্যাটো পোৱা যায়। সাতৰ সলনি 5 + 2 লিখা,
এৰে পূৰণ কৰা 5x twice x এতিয়া প্ৰথম পদ দুটাৰ পৰা কি কমন আহিব চোৱা সংখ্যা দুটাৰ পৰা কমন নাহে গতিকে অকল x কমন আহিব √2 থাকিব ইয়াতে আৰু এটা x থাকিব ইয়াৰ পৰা x টো গৈছে থাকিব 5 এবাৰ ইয়াতে চোৱা কি কমন আহিব এটো অলপ ভালদৰে চোৱা 2 মানে আমাৰ √2 * √2 2 মানে √2 * √2 এতিয়া চোৱাচোন ইয়াৰ লগত ইয়াৰ কিবা মিল আছে নেকি বাৰু নিশ্চয় আমাৰ √2 টো মিলিছে গতিকে √2 কমন লোৱা √2 কমন ললে কি থাকিল এটা √2 বাহিৰত গৈছে এটা √2 ভিতৰত থাকিল আৰু লগতে x টো থাকিল √2 টো বাহিৰত গৈছে থাকিব 5 = 0 এতিয়া আমি দেখিছো এই ব্ৰেকেটটো মিলিছে কমন লোৱা √2x + 5 কমন লোৱাত প্ৰথমটোত থাকিল x দ্বিতীয়টোত থাকিল +√2 = 0 এতিয়া আমাৰ প্ৰথম উৎপাদকৰ মান 0 আৰু দ্বিতীয় উৎপাদকৰ মান 0 বুলি লিখা বা x + √2 = 0 ইয়াৰ পৰা x ৰ মানটো উলোৱাচোন √2 পূৰণ আছে পক্ষান্তৰ কৰিলে হৰণত আহিল প্লাস আছে মাইনাসত আহিল প্লাস আছে √2 পক্ষান্তৰ কৰিলে -√2 গতিকে এনেদৰে আমি x ৰ দুটা মান পাইছো এইটোৱে নিৰ্ণয় সমাধান নম্বৰটো কৰো আহাচোন ইয়াতে তোমালোকে দেখিছা ভগ্নাংশৰ সমস্যা আছে এটা গতিকে এই সমস্যাটো দূৰ কৰিবৰ কাৰণে সম্পূৰ্ণ লাইনটোক মই 8 পূৰণ কৰিম 8 পূৰণ কৰা 8 * 2x² 8 x ক পূৰণ কৰিলো 8 ইয়াতো পূৰণ কৰা মই কি কৰিছো 8 সম্পূৰ্ণ লাইনটোক পূৰণ কৰি দিছো এতিয়া চোৱা 8 8 কাটা গল 8 2 * 16 8x ইয়াতে থাকিল 1 গতিকে সমীকৰণটো এনেকুৱাকৈ সৰল কৰি ললো এতিয়া আগৰ দৰে প্ৰসেস কৰিব পাৰো এটোৰে এটো পূৰণ কৰা 16 ৰে একক পূৰণ কৰিলে 16 * 1 = 16 এতিয়া 16 ক ভাঙিকেনে আমি 8 পাব লাগিব আমি জানো 4 * 4 = 16 এতিয়া চোৱা 4 আৰু 4 যোগ কৰিলে আমাৰ কি পোৱা যায় 8 পোৱা যায় গতিকে 8 ৰ হলনি 4 + 4 বুলি লিখিম আঠৰ হলনি 4 + 4 লিখা এটো x ৰে পূৰণ কৰা 4x minus into plus minus 4x এতিয়া চোৱা এই পদ দুটা আমি দেখিছো 4 ৰে হৰণ যায় গতিকে 4 কমন লবা আৰু এটা x আহিব 4 ৰে হলক 4 বাৰ x এটা আহিছে এটা থাকিব 4 ৰে 4 ক একবাৰ x টো বাহিৰত গৈছে আকৌ চোৱা ইয়াতে 4 আৰু 1 ক আমাৰ 1 ৰে হৰণ যায় 1 কমন ললা এতে 1 ৰে 4 ক 4 বাৰ মাইনাস ইনটু প্লাস মাইনাস 1 ৰে 1 ক 1 বাৰ আকৌ দেখিছো আমি 4x - 1 কমন লব পাৰিম 4x - 1 4x - 1 = 0 এতেকে 4x - 1 = 0 বা
4x minus 1 equal to 0 এতিয়া ইয়াৰ পৰা x ৰ মানটো ওলোৱা 4 টো পূৰণ আছে হৰণ হ'ব 1 টো বিয়োগ আছে যোগত আহিব একেদৰে আমি 1/4 পাম গতিকে আমি দেখিলো সমীকৰণটোৰ মূল দুটা 1/4 1/4